এটা সৰু সন্মান দেই আপোনাৰ নামটো কি আছিল উপেন বৰা তো আজি এখন বলেৰো পিক আপ 2017 মডেলৰ হয় নাম্বাৰ আপোনাৰ নাম্বাৰটো ক'ব নিদিয়ে AS 14C6288 এখন বলেৰো পিক আপখন উপেন বৰা ডাঙৰীয়াক বিক্ৰী কৰা হৈছে তো 4 লাখ আপোনাৰ 85,000 টকা আৰু এই গাড়ীখনৰ বৰ্তমানলৈকে আপোনাৰ এমাউণ্ট দিয়া হৈ গ'ল কিমান আছিলে পৰা 70,000 পেমেণ্ট বৰ্তমান তেখেতে কৰিলে আৰু কালিলৈ তেখেতে কমপ্লিট পেমেণ্ট কৰাৰ কথা আছে তো আমাক কেছে দিয়া কথা আছে তো বৰ্তমান আজি আমি ভিডিঅ' গোটেইখিনি উপস্থিতিত এটা সাক্ষী হিচাপে আমি ডকুমেণ্টেলি হিচাপে ভিডিঅ' এটা কৰি ৰাখিছোঁ আৰু সাক্ষী হিচাপে তেখেতৰ ল'ৰা আছে নামটো কৈ দিম আদিত্য বৰা আছে আৰু এইফালে দেউতা উপেন বৰা আৰু এইফালে তেখেতৰ জোৱাইক আছে আৰু এইফালে দাদাৰ নামটো কৈ দিয়ক পাৰ্থ দত্ত আছে আৰু এইফালে নামটো কৈ দিয়া পৱন মিষ্টাৰ পৱন কি লিখা পৱন কমি আছে বায়ুপুত্ৰ হৈ গ'ল গতিকেলৈ তেখেতক আজি আমি কিবা দাদা কিবা মনোভাৱ ক'ব বিচাৰে নেকি বেয়া পাইছে ভালে লাগিছে আপোনালোকে চলাব মৰমত আৰু আমিও ভিডিঅ' চিডিঅ'বিলাক দি থাকোঁ মোবাইলত কালি এইটো ফেচবুকতো যাব ইউটিউবতো দি দিবলৈ আছে ঠিক নাই যদি আপোনালোকে হেপী হৈছে কাষ্টমাৰ দুজনক ক'ব আৰু আমাক যাতে আগলৈ আগবঢ়াই নিয়াত সহায় কৰে সেইটোৱে এক্সপেক্ট কৰিছোঁ আৰু নিজৰ বুলি আদৰি লওক সেইটোৱে আৰু বাকী মোৰ ফালৰ পৰা চাবিটো চন যাব আৰু ডকুমেণ্ট হিচাপে এইটোৱে ৰাখিলোঁ এসপ্তাহত আমি কাগজ পত্ৰ কৰি দিম আৰু এসপ্তাহৰ ভিতৰত আপোনালোকে ডকুমেণ্টেলি চবখিনি বেছি 10 দিন হ'ব পাৰে কিন্তু আমি চেষ্টা কৰিম এসপ্তাহৰ ভিতৰতে এসপ্তাহৰ ভিতৰত দিবলৈ চেষ্টা কৰিম মানে যিমান পাৰোঁ সোনকালে দেই আপোনালোক হেপী হোৱাটোৱে লাগে মোৰ ফালৰ পৰা আকৌ এবাৰ নমস্কাৰ দেই